ৰাইজ আজি মই আহি আছোঁ মাছ নিবলৈ আহি থাকোঁতে এটা বস্তু দেখা পালোঁ ইয়াত আমাৰ অসমৰ আৰু ইয়াৰ পাৰ্থক্য মিলাই আছোঁ। মাছ নিবলৈ আহি থাকোঁতে দেখা পালোঁ বস্তুটো কি বস্তু বোলে মই পাৰ্থক্য মিলাম আপোনালোকক মই দেখুৱাই আছোঁ। ইফালে চাই পেইণ্টিংখিনি দেখিছেনে? এইখিনি পেইণ্টিং এখন হৈছে গভৰ্ণমেণ্টৰ এখন হস্পিটেল ইয়াত পেইণ্টিং কৰি থৈছে। ইয়াত দেখিছেনে? পুৰা ফুল পেইণ্টিং, অকণমানো লেতেৰা পেতেৰা একো নাই ইয়াত। ইয়াৰ ৱালত পুৰা পেইণ্টিং ইমান ধুনীয়াকৈ আৰ্টিষ্টবিলাকে আৰ্ট কৰি পিনে থৈ দিছে, পেইণ্টিং কৰি থৈছে। এইবিলাক দেখুৱাওঁ যদি শিকিলেও পেইণ্টিং কৰি দিছে মজাকৈ চিটিৰ ৱালবিলাকত। এনেকৈ আমাৰ অসমত যিবিলাক ব্ৰিজৰ তলত বা ব্ৰিজবিলাকত যেনেকুৱা পেইণ্টিং কৰে, ইমান আৰ্টিষ্টবিলাকে কষ্ট কৰি মেহনত কৰি পিনে পেইণ্টিং কৰে, তাত আমাৰ অসমত হোৱা হয় ইয়াত হয় বিমলৰ পিঠ, হয় তামোলৰ পিঠ, হয় ইয়াতে কিবা এটা পোষ্টাৰ লগাই দিলে হয়, লেতেৰা কৰি দিলে হয়। কিন্তু ইয়াত চাওক অকণমানো লেতেৰা নাপাব আৰু ইয়াত পোষ্টাৰ তামোলৰ পিঠ এইবিলাক নাপাব। ইয়াত কেনেকুৱা পৰিপাতি ইয়াত লগোৱা কমচে কম 1 মাহ ওপৰত হৈ গ'ল। দীপাৱলীৰ আগতে লগোৱা, এয়া চাওক পূজা দীপাৱলীৰ আগতে লগোৱা এইবিলাক চব। লেতেৰা নাই, পিঠ নাই, একো নাই, মজা চাফ চিকুণত আছে। ইয়াত আমাৰ অসমত হয় ইয়াত হয় কিবা পোষ্টাৰ লগালে হয়, কিবা কাৰণে এডভাৰটাইজৰ কাৰণে পোষ্টাৰ লগালে হয়, তামোলৰ পিঠ পেলালা হয়। কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত যদি কোনোবাই তেনেকুৱা কয় ইয়াত হয় ফাইন ভৰিব লাগিব, হয় তাক লৈ ডিচিশ্যন ল'ব কিবা কাৰণে ক্ষেত্ৰত যাব দিব। এইবিলাক এনেকুৱা ইমান কষ্ট কৰি আৰ্টিষ্টবিলাকে আৰ্ট কৰে বা ইমান বছৰ ধৰি পঢ়া শুনা কৰে আৰ্টিষ্টবিলাকে কষ্টৰ ফল পায়। তাত যদি ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈ দিয়া ভিতৰতে যদি কোনোবাই আহি তাত পিঠ পেলাই দিয়ে বা পোষ্টাৰ লগাই দিয়ে, কেনেকুৱা লাগিব? সেই আৰ্টিষ্টবিলাকৰ মনবিলাক কেনেকুৱা লাগিব? কিন্তু নিজৰ ইমান ধুনীয়া আৰ্টবিলাকত যদি এনেকুৱা কৰি দিয়ে, বহুত তেনেকুৱা ধৰণৰ আমাৰ অসমত বহুত আছে তেনেকুৱা। ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈ যায়, আৰ্ট কৰি থৈ দিয়াতে পিঠ বা পোষ্টাৰ লগাই থৈ যায়। আমাৰ অসমত প্ৰায় এক্সাম্পল বহুত আছে ব্ৰিজবিলাকৰ ওপৰত। ব্ৰিজবিলাকত আমি দেখা পাই থাকোঁ। আমি এতিয়া বৰ্তমান বাহিৰত আছোঁ, মই আৰু দেখুৱাই আছোঁ পোষ্টাৰ তেনেকুৱা। এয়া আৰ্ট দেখিছে, এয়া ৱালৰ আৰ্ট চা, এয়া মজাকৈ আঁকি দিছে। ইয়াত কিন্তু চাফ চিকুণ পৰিপাতি চাফ চিকুণ ইয়াত আৰ্ট কৰি থৈছে। এয়া সিহঁতৰ ইয়াত ফেষ্টিভেলৰ এইবিলাক ইয়াত চাওঁ পিঠ বুলি কোৱা বস্তু অকণো নাপাব ইয়াত লেতেৰা বা ইয়াতে কোনোবা পোষ্টাৰ এডভাৰটাইজৰ পোষ্টাৰ এইবিলাক একোৱেই নাপাওঁ ইয়াত। এইবিলাক একোৱেই নাপাওঁ আমাৰ অসমত। আৰু এয়া ইমান টাইম এইবিলাক এনেকৈ নাথাকে। এইবিলাক ৱালত আমাৰ অসমত আৰু এইবিলাক ৱালত এনেকৈ চাফ চিকুণ কেতিয়াও নাপাওঁ। ইয়াত বুলিহে পাইছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব বা ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। মই আজি আপোনালোকক এই মাছ নিব আহি থাকোঁতে দেখুৱাই দিলোঁ। মাছ নিব আহি আছিলোঁ, ৰাস্তাত দেখা পাই ভিডিঅ' এটা বনাই দিলোঁ। আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব।